কি ক'ব চৰকাৰী মনোনয়ন পত্ৰ ফল আজি আপুনি যুদ্ধং দেখি পৰিৱেশ এটা আৰম্ভ কৰিছেই আৰু আৰম্ভ হৈছে আপোনালোকে চবেই দেখি আছে ৰাইজ বহুত উৎফুল্লিত হৈছে আমাৰ নমিনেশ্যনটো দিয়াৰ পিছত আৰু বেছি মানে এগ্ৰেছিভভাৱে ওলাই আহি আছে মানে চাৰিওফালে মানে বিৰোধী দলৰ পৰাও বহুত সদস্য আহি আছে আজি ইয়াতে 200জন মান মানে নেতাবিলাক ছাত্ৰ নেতা কিছুমান ছাত্ৰবিলাকে ইয়াত জইন কৰিব মানে মেচুৰ ষ্টুডেণ্টছ গোটেই তেওঁলোকে আজি জইন কৰিব আমাৰ পাৰ্টিৰ কেণ্ডিডেটক পচন্দ কৰিছে নিশ্চয় কি ক'ব কিমান কোন ফেক্টৰ হ'ব পাৰে কংগ্ৰেছৰ প্ৰাৰ্থী দিছে ফেক্টৰ মই ডাইৰেক্টলি নকওঁ আমি দেখি আছোঁ আমাৰতো বহুত ষ্ট্ৰং আমাৰ জিকাৰ চান্সটো বেছি বহুত পজিটিভ হৈ আছে চাৰিওফালে মানে ৰাইজে আঁকোৱালি লৈছে ইয়াতে মানে ষ্ট্ৰং ৰিজনেল পাৰ্টি লাগে বুলি চবেই ফিল কৰিছে যিটো BPF মানে BTC সৃষ্টি কৰাৰ মূল হেৰিটোৱে হ'ল BPF আৰু BPFে 15 বছৰত বহুতখিনি কাম কৰিলে এই ৰাজ্যৰ উন্নয়ন মানে ভাৰত স্বাধীন হোৱাৰ পিছত 56 বছৰ পিছতো এই অঞ্চলত একো ডেভেলপমেণ্টেল হেৰি নাছিলে ৰাস্তা ঘাট নাছিলে স্কুল কলেজ নাছিলে তো হাগ্ৰামা ছাৰে BTC শাসনভাৰ লোৱাৰ লগে লগে আৰম্ভ কৰিলে উন্নয়নৰ কাম চবেই দেখিছে উন্নয়নৰ কিতাপ এতিয়া মই দিব প্ৰয়োজন নাই বুলি ভাবোঁ আৰু তেওঁলোকে এই 4 বছৰত কিবা কৰি চৰকাৰ গঠন কৰিলে মেজৰিটিটো আমি আছিলোঁ না ছিংগল লাৰ্জেষ্ট মেজৰিটি আমি আছিলোঁ 17টা পাইছিলোঁ 2020ত আমাক লাগিছিলে 21টা এবছলুট মেজৰিটিৰ কাৰণে তেওঁলোকে চলে চক্ৰান্তই তেওঁলোকে শাসন লৈছে 2020ত কিন্তু ৰাইজ কিন্তু আছে একেলগে আছে এইবাৰ সেইকাৰণে ৰাইজে আকৌ BPFকে বা হাগ্ৰামা মহিলাৰী ছাৰকে আকৌ চিফ বনোৱাৰ এটা সিদ্ধান্ত লৈছে ঠিক আছে